পূজাৰ কাৰণে আমি যোজা কৰি আছোঁ আমাৰ আমি সকলো একেলগে আজি আৰু যেহেতু আপোনালোকক আগৰ ভিডিঅ'তে কৈছিলোঁ যে আমাৰ পূজা এটা আছে তাৰ কাৰণে আমি পূজা আজি 17 তাৰিখ আমি প্ৰত্যেক বছৰে 17 তাৰিখটো এই দিনটো তাৰমানে কোনো দিনাখন ইফাল ইফাল নহয় আৰু 17 তাৰিখ আৰু আমাৰ বিশ্বহৰি মনসা পূজা আমি কৰিমেই এইখন বাড়িতে এইডাল আমাৰ গাছ আজি পূৰ্ব যুগৰ পৰা এনেকাই হৈ আছে এই গাছডাল এনেকাই ডাঙৰে নহয় একে আটাব দিনৰ পৰা ডাঙৰ নহয় সৰু নহয় এনেকাই হৈ থাকে আজি প্ৰায় 70-80 বছৰ হ'ল অলপ সৰু আছিল অকণমান ডাঙৰ হ'ল এতিয়া আমাৰ তামোল কাটি আছে এই মাৰ্চিলা ইপিনে খা পূৰ্ণিমা পূজা কৰি আছো এইটো খিনি পঞ্চম ঠিক আছে তোমাৰ আমাৰ পূজা কৰা হ'ল এতিয়া আমাৰ আজিৰ দিনটো অসমীয়া দিনটো 17 তাৰিখ হ'বই আৰু একেবাৰে শাওনৰ লাষ্টত এই পূজাটো ইংৰাজী মাহতো ইভেলেবল হ'ব পাৰে কিন্তু অসমীয়া এই তাৰিখটো সলনি নহয় কিন্তু বাৰটো সলনি হয় আমি এই হৰ মাহে গুলি হয় হনুমতাহে এইবিলাক আমাৰ হ'ল এতিয়া আমাৰ এতিয়া শিঙি আৰু পঞ্চমৃত বনাব লাগে পঞ্চমৃত বনাই আছোঁ নহ'ব দেখা কিন্তু ইয়াতে আছে আৰু মাতে তাৰ কাৰণে আমি এই শাওনৰ লাষ্টত তাৰমানে এই গছডালতে আমি তাৰপিছতে বনাই লৈছোঁ ঘৰৰ ওচৰতে ঘৰতে আমি চব তাৰমানে আমাৰ যিবিলাক বংশ আছে আমাৰ এই বংশৰে পূজা কৰোঁ আৰু আমি আমাৰ যিমান বংশ আছে তাৰমানে আমাৰ কাটাজুলি গাঁৱত মাত্ৰ আমি 3 গিৰি মাত্ৰ আছিলে আমাৰ এই গাঁৱত এটা হ'ল লাভদা আমাৰ 3-4 পিঢ়ি হ'ল আৰু এইফালে হ'ল বুগলা মহাজন আৰু এইফালে আমাৰ হেৰি এইয়া অমল আমি মাত্ৰ 3টা বৈদ্যৰ মতে মানুহ আছিলোঁ ইয়াতে বাকীবিলাক নিজে নিজে পৰিচয় দিব তেওঁলোকে ক'ৰপে আহিছে ক'ৰপে অহা নাই তেওঁলোকে নিজে নিজে দিব কিন্তু আমি মাত্ৰ খালি 3টা বৈদ্যৰ মতে মানুহ আছিলোঁ সেয়ে আমি আমাৰ এই আচলতে আমাৰ বাবাহঁতে বহুত দিনৰ পিছত আমাৰ আটাবো বিচাৰি নাপালে এই পূজাটো কৰিলে আমাৰ আটাবো বিচাৰি নাপালে তাৰপিছত আমাৰ বাবা এই ক্ৰিয়াকৰি এটা সপোন দেখা পালে তাৰপিছত এই পূজাটো আমি পৰম্পৰা হিচাপে এতিয়া কৰি আহি আছোঁ সেয়েহে আমি আপোনালোকক এইখিনি দেখুৱাইছোঁ আৰু আমাৰ এইফালে খিচাৰি বনাই আছে আমি খিচাৰি চব সকলো আমাৰ ভগৱানৰ নামত এতিয়া সিহঁত কৰি ল'ব আমাৰ বিশ্বহৰি মনসা মাৰ আগত সকলো ল'ব আমি সকলোকে গাঁৱৰ মানুহ প্ৰায় নিমন্ত্ৰণ কৰিছোঁ সকলোকে আহক আহি আছে আমাৰ এই নাতি আৰু ছোৱালী আমাৰ জ্যোৎস্না ৰাভা আলুখুন্দা জয়মতী ৰাভা যশোদা ৰাভা টিকিগিল্লা আৰু আমাৰ বৰষা ৰাভা দামনি গাঁও আৰু এইফালে আমাৰ খাতিহৰপা ইৰিনা ৰাভা আৰু আমাৰ বন্ধাপাৰাৰ ছোৱালী চয়নিকা ৰাভা আৰু এই নাতিটো আহি আছে আমি সকলোৰে আমি অংশী বংশী নাতিপতি সকলোৰে ইয়াতে কামনা কৰি আমি তেখেতসকলক লৈয়ে আমাৰ অংশী বংশী লৈয়ে সকলো একেলগে থাকি যাতে আমি একেলগে সমান চকুৰে চাই সমানে যে লাভ কৰিব তাৰ কাৰণে আমি সকলো ইয়াতে সেৱা ল'ব আহে আৰু নল'লেও তেখেতসকলে তাৰ পৰা তেওঁলোকে সেৱা জনায় যশোদা ৰাভাই নৈবাদ দিছে আমাৰ বৰষাৰাণী ৰাভাই নৈবাদ দিছে সকলো আৰু জ্যোৎস্না ৰাভাও নৈবাদ দিছে আমাৰ এই আমাৰ বাইদেউ নন্দা বাইদেউ তেখেতেও দিছে ধূপধৰা ৰাভাই দি আহিছে আৰু আমাৰ ভাৰতী ৰাভাও এইবিলাক অনুদান আছে আমাৰ বিষ্ণুকাও বিষ্ণু ৰাভা দি আছে কৰবী আৰু ভাইটিও দিয়া হৈছে চব আমি তাৰমানে অংশী বংশীবিলাক ইয়াতে পূজা কৰোঁ আৰু আজিৰ দিনটোত এনেকুৱা আমাৰ দিন আৰু একদম আমাৰ কাৰণে আৰু কিন্তু শুভ দিন আৰু এই আমাৰ শাওনৰ লাষ্ট মাহটো আৰু সেইকাৰণে আমি সকলো আছোঁ নাতি আছে আমাৰ এতিয়া আছে আমাৰ চিমিবাই তোৰ চিমিবাই না অ'কে আমাৰ
এতিয়া খিচাৰি বনাই আছে জলকীয়া দিছে ৰঙালাও দিছে হালধি দিছে আলু দিছে ভাত পিঁয়াজ আৰু দালি চাউল এই নিমখ কৈছো এই পাপৰ দিছে নে নাই খিচিৰি খাইছো এই পাপৰ আছে লিবু টেঙা আহি আছে আৰু এই লিবু টেঙা লৈ আহা গৰম গৰম খিচিৰি আহক আপোনালোকে খোৱা নিমখ জ্বালাখিনি জ্বালা আহক